নমস্কাৰ, মই অঞ্জলীয়ে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি সন্ধিয়া চাহৰ লগত খাব পৰাকৈ টেষ্টি আলু চপ বনাইছিলোঁ। সেইবাবে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই অতি সহজতে এই আলু চপটো বনাইছিলোঁ। সেয়েহে মই কেনেদৰেনো বনালোঁ সহজতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ বাবে মই মিডিয়াম চাইজৰ 3টা আলু ল'লোঁ। আলুকেইটা মই বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পাছত এনেদৰে মই ঠাণ্ডা হ'ব দিয়াৰ পাছত কাঁহীখনত উলিয়াই হাতেৰে এনেদৰে পিটিকি ল'লোঁ আলুকেইটা। আৰু আলু চপটো বনাবৰ কাৰণে মই এটা ডাঙৰ পিঁয়াজ মিহিকৈ কাটি ল'লোঁ, কেঁচা জলকীয়া ল'লোঁ, ধনিয়া পাত ল'লোঁ, নহৰু আৰু আদা মই মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি তাতে তেল অলপমান দি গোটা জিৰা দি দিছোঁ আৰু গোটা ধনিয়া দিছোঁ মই। বৰষুণৰ দিনত এনেদৰে সন্ধিয়া আলু চপেই হওক বা পকৰি হওক খাবলৈ খুবেই বেছি ভাল লাগে। ইয়াতে মই কাটি লোৱা আদা নহৰুকণ দি দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইবোৰ আলু চপেই হওক বা পকৰা হওক আমি বাহিৰৰ পৰা কিনি অনাতকৈ ঘৰতে আমি বনাই খাব পাৰোঁ। এনেদৰে অলপ মই পিঁয়াজখিনি ভাজি ল'ম। সোৱাদ অনুসৰি মই নিমখ দিলোঁ। 1 চামুচ হালধি দিছোঁ। ইয়াতে মই 1 চামুচ জিৰা গুড়া দি দিছোঁ। আৰু মই অলপমান ধনিয়া গুড়াও দি দিছোঁ আৰু অলপ জালুকৰ গুড়া দি দিছোঁ। আৰু পিটিকি ৰখা মই আলুখিনি দি দিম তাতে। গোটেইখিনি মই ভালদৰে লৰাই ল'ম। মোৰ এইখিনি ভজা হৈ গ'ল। বৰ বেছি তেনেকৈ ভাজি লোৱা নাই, এনেই অলপ আৰু মছলাখিনিৰ লগত লৰাই লৈছোঁ ভালদৰে। লৰাই লোৱাৰ পাছত এয়া মই তাতে কাঁহীখনতে নমাই থ'লোঁ। অলপ ঠাণ্ডা হ'বলৈ দিছোঁ, যিহেতু মই হাতেৰে মুঠিয়াব লাগিব, বেছি গৰম হৈ থাকিলে নোৱাৰিম। সেইকাৰণে মই অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু তাতে কাটি ৰখা মই কেঁচা জলকীয়াখিনি দি দিছোঁ, ধনিয়া দিছোঁ। আৰু এইখিনিৰ লগত মই ভালদৰে মিক্স কৰি ল'ম। আৰু এনেদৰে অলপ অলপ লৈ মই দীঘলীয়াকৈ বনাম। আপোনালোকে ইচ্ছা কৰিলে ঘূৰণীয়াকৈও বনাব পাৰে, তেনেকৈ গোল গোলকৈ। মই এনেকৈ দীঘলকৈ বনাই ল'ম, সৰু সৰুকৈ লাডু বনাই লৈছোঁ।
মোৰ ইয়া গোটেইকেইটা হৈ গৈছে মই এনেদৰে দীঘলীয়াকৈ বনাই লৈছোঁ আপোনালোকে গোলকৈও বনাই ল'ব পাৰে মই আলু চপকেইটা বৰ বেছি ডাঙৰো কৰা নাই সৰুও কৰা নাই মিডিয়াম সাইজতে ৰাখিছোঁ মই বাটি এটাতে কৰ্ণফ্লোৰ ল'লোঁ তাতে হালধি 1 চামুচ দিলোঁ জিৰা গুড়ি 1 চামুচ দিছোঁ আৰু অলপমান নিমখ দি ল'ম গোটেইখিনি মিক্স কৰি চামুচ পাতে অলপ মই পানী দি মিক্স কৰি ল'ম ইচ্ছা কৰিলে আপোনালোকে ইয়াতে এটা কণীও ভাঙি দিব পাৰে মই নাই দিয়া এনেদৰে বৰষুণ পৰি থাকিলে সন্ধিয়াৰ সময় চাহৰ লগত আলু চপ খোৱাৰ মজাই বেলেগ হয় আপোনালোকে কোনে কোনে এনেদৰে চাহৰ লগত আলু চপ খাই ভাল পায় জনাবচোন চাহেই হওক বা চচৰ লগতো খাই ভাল লাগে তেনেদৰে এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ অলপ পানী দি দুইটা সাইড মই ভালদৰে সানি লৈছোঁ যাতে ওপৰৰ লেয়াৰটো যাতে মচমচীয়া হয় এনেদৰে মই ৰিফাইন তেল গৰম কৰি থৈ দিছিলোঁ কেৰাহীটোত তাতে মই দি দিছোঁ মোৰ গোটেইকেইটা ভাজি হৈ গ'ল ইয়া গোটেইকেইটা দেখিছেনে ওপৰৰ পৰা ইমান ধুনীয়া মচমচীয়া হৈছে দেখিবলৈও বৰ ধুনীয়া হৈছে খাবলৈও ভাল হৈছিল আৰু আলু চপটো সদায় গৰমে খাবলৈ ভাল লাগে মোৰ আজি আলু চপৰ ৰেচিপিটো যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে পাবে আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ